গাইজ মই মানে আমি লাইক কি ক'ম লিটাৰেলি মই আজি এইটো কোনো মিনি ব্লগ এনেকুৱা হেৰি হ'লে মানে মোৰ মুডেই নাই আৰু মানে যিটো মই ইনচিডেণ্টে ফেচ কৰি আহিছোঁ তাৰপিছতো একদম নাই মই নিজেই ফেচ কৰিলোঁ মানে মই সদায় শুনি থাকোঁ লোকৰ পৰা আৰু এনেকৈ দেখি মানে শুনাই হয় একচুৱেলি যে অঁ গুৱাহাটীত এনেকৈ চুৰ ওলাইছে যোনে এনেকৈ মোবাইল টানি লৈ যায় চেইন টানি লৈ যায় চামথিং বাট আজি নিজেই ফেচ কৰিলোঁ মানে মই লিটাৰেলি মই ছাৰৰ চেম্বাৰৰ পৰা ওলাই আহি পেলাই আপোনালোকক পাঞ্জাবাৰী পুৰাণ বস্তিৰ ওচৰত সেইডোখৰত আমি খোজকাঢ়ি আহিলোঁ মই বোলো অকণমান এনেও অলপ খোজকাঢ়ি যাওঁ ই ৰিক্সা নাযাওঁ এনেও শকত চকত ওচৰত খিনাব লাগে বুলি তাৰপিছত আপোনালোকক মই জাষ্ট এনেকৈ ফোনটো নি আছিলোঁ নি পেলাই আপোনালোকক সিহঁতি এনেকৈ টানিছে মই এনেকৈ টানিছোঁ তাৰপিছত টানাৰ পিছত লোকে গুচি গ'ল পাৰ হ'বলৈ তাৰপিছত মানে সেইটো টাইমত মই যে চিঞৰিব লাগে বা কিবা লাগে সেইটো বস্তু নাথাকেই তো আন্ধাৰ জেগাত মানে এনেকৈ ফুটপাথে যোৱাটো একদম মানে আপোনালোকে এভইড কৰিব বিকজ গুৱাহাটীটো বিশেষকৈ টানি আছে মানে মানুহবোৰ মোৰ সেই বস্তুটো বহুত কিবা লাগিলে মানে কেনেকৈ এনেকৈ টানিছে মই এনেকৈ টানিছোঁ চ' আৱাজ লাইক মানে ঘপককৈ মানে কি হৈ গ'ল আৰু হেৰি নহয় তাৰপিছত মই মানুহ কেইটামান ওচৰত আছিলে মানুহ অপজিট আছিলে মানুহকেইটাক মই ক'লোঁ যে বোলো কেনেকৈ মোৰ ফোনটো আনিছে তাৰপিছত মানুহকেইটাই ক'লে তুমি নিচিৰিলা কেলৈ চিঞৰিবলৈ কাৰণে আপোনাৰ সেইটো টাইমত নাথাকে মানে কেনেকৈ যদি মই আজি অলপ ঢিলাকৈও যদি ফোনটো ধৰিলেও হয় ইন কেছ যদি মই আজি ফোনটো এনেকৈ জাষ্ট এনেকৈ ধৰিলে তেতিয়া ফোনটো আজি মোৰ গ'লহেঁতেন মই মানে ভাবিছোঁ যে ভাল যে মই ভগৱান সেইটো টাইমত মই আইফোনটো ভিডিঅ' কৰিব অহা নাছিলোঁ নহ'লেতো মোৰ ভাগৰ সেই এমাহ জাষ্ট হৈছে এণ্ড মইতো চাগে মৰিবই লাগিলেহেঁতেন কি কৰিব লাগিলেহেঁতেন ঠিকান নাই ফোনটো এনেকৈ হোৱাটো চ' প্লিজ গুৱাহাটীত যোনে যোনে আছা চাই আছা মানে ষ্টে ছেফ আৰু টেক কেয়াৰ অফ ইউৰ চেল্ফ ভালকৈ যাবা ৰাস্তাত কাষত মানুহক যদি অলপ আন্ধাৰ জেগা হয় তেতিয়া মেক চিয়'ৰ যে বস্তু তোমালোকৰ চব ছেফলি আছে তুমিও ভালকৈ মানে এনেকৈ ছেফ ছাইডত অলপ যাবা আৰু যদি আন্ধাৰ নিচিনা থাকে তাতে মানুহৰ বাইকত এনেকৈ আহি যায় মানুহ পিছফালে এটা বহি আহে পিছফালে তেনেকৈ আনিব লাগে আৰু সেইটো মই আজি নিজে ভিক্টিম হয় চ' আজি মানে মোৰ ফোনটো যোৱা বজাৰ পৰা বাচিলে চ' সেইটো বস্তুৱে মানে মই তোমালোকক ক'ম যে ষ্টে ছেফ ইয়াত আৰু টেক কেয়াৰ গাইজ